নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকক লৈ যাম কেৰেলাৰ 12 মাহে ঠাণ্ডা পৰি থকা জেগাটো। তেতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। কি সুন্দৰ ৰাস্তা বে। এটা জেগাত নহয়, দুটা জেগাত যাম। এটা হৈছে মোনাৰ, এটা আছে ইডিকি। এতিয়া বৰ্তমান আমি আহি পাইছোঁ ইডিকি শেষ হোৱাৰ পিছত মোনাৰ আৰম্ভ। 12 মাহে ঠাণ্ডা পৰি থকা জেগা। ভিডিঅ'টো অলপ দীঘল হ'ব, চাই থাকিব। যদি ভাল লাগে লাইক এটা কৰি দিব আৰু। পাহাৰীয়া ৰাস্তাত গৈয়ে ভাল লাগে ৰে। বলক তেন্তে অলপ খোজকাঢ়ি গৈ থাকোঁ পাহাৰৰ নিজৰা চাবলৈ। মানুহ চাওক না বে। তামাম ঠাণ্ডা বে। ইয়াতে সাউথ ইণ্ডিয়ান মোনাৰ কেৰেলা। ৰাস্তা চাওক না বে, কি ক্লিয়াৰ, ইমান ধুনীয়া ৰাস্তা। ইয়াত এটাই ভাল, বাছবিলাক টাইম বাই টাইম আহি থাকে। আমাৰ অসমলীয়া এখন বাছতে মানে 5 পাতি চাপিলৈ নাযায়।
পালোহি মোনাৰ চাহ বাগান। বাগানৰ খেতিহে দেখিব মোনাৰত, বেলেগ খেতি নেদেখে আৰু। কি সুন্দৰ। এনেকুৱা লাগিছে যেন কাশ্মীৰতহে গৈ আছোঁ। কি ঠাণ্ডা, কি কুঁৱলী বৈছে, বাহ মজা লাগি গৈছে বে আজি আহি ইয়াত। যদি ভিডিঅ' চাই ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু এটা আহিছে ধামাকাদাৰ ভিডিঅ' আহি আছে। কি সুন্দৰ জেগা বে। এই ৰঙা গাড়ীখন যে দেখিছে এখন চৰকাৰী বাছ হয়। সেই ট্ৰাফিক জাম হ'লেও টেনশ্যন নাই, জাহা তাহাৰ পৰা আহি গাড়ী সোমাই নিদিয়েহি, এটা লাইনত গৈ থাকিব। আমাৰ অসমৰ লেখীয়া নহয় আৰু, য'ৰ পৰা আহি মানে য'ত ত'ত সোমাই দিব, ব্লক কৰি দিব ৰাস্তাটো। আৰু এটা নিয়ম মতেহে যাব, নহ'লে পুলিচে তাক আগ্ৰা দি দিব। এয়াই হৈছে বোলে চাউথ ইণ্ডিয়া। এইটো জেগাত এলাইচি বেছি আছে, ইলাচি। এইবিলাক যে তৰা পাতৰ লিখা যে দেখিছে, এইবিলাক চব এলাইচি গছ। চব চাইডে চাহ ইলাচি গছ, মাজতে ৰাস্তাটো। মাজে মাজে চাহ বাগান, কি সুন্দৰকৈ ৰাখিছে। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। যদি ফেচবুকত চাই আছে ফেচবুক পেজটো ফ'ল' কৰি ল'ব, লগতে বেল আইকনটো টিপিবলৈ নাপাহৰিব। কোনো ধৰণৰ